কি পৰিৱেশ কি হৈছিল আচলতে? এইটো আপোনালোকে যোৱা বাক্তা অঞ্চলত মানে যোৱা পৰহিৰ দিনাখন কিবা অনুষ্ঠান এটা হৈছিলে, তাতে তেওঁলোকে বুট মাহ খাইছিলে আৰু বুট মাহতে প্ৰায় আমি ফুড পয়জনিং হোৱা বুলি অনুভৱ কৰিছোঁ। কিমান মান লোক এতিয়ালৈকে আছে? এতিয়ালৈকে আমাৰ ইয়াতে আমাৰ 100জনৰ ওপৰত ৰোগী আহিছে, কিন্তু যিখিনি প্ৰাথমিকভাৱে চিকিৎসা আগবঢ়াই যাব দিব পাৰি তেওঁলোকক আমি যাব দিছোঁ। আৰু ইয়াতে এতিয়ালৈকে 66জন আমাৰ তত্বাৱধানত আছে। তাৰে আমি যোৱাকালি 4জন ৰেফাৰ কৰিছিলোঁ আৰু আজি 19জন ৰেফাৰ কৰিছোঁ GMCHলৈকে। কিন্তু তেওঁলোক যাবলৈকে ইচ্ছুক নহয় ইয়াৰ পৰা, আৰু তাৰ কাৰণটো আপোনালোকে নিশ্চয় জানিছে যে কৰোণাৰ কাৰণে ভয়াৱহতাৰ কাৰণে তেওঁলোকে ভাবিছে যে বেলেগ চেণ্টাৰলৈকে গ'লে তেওঁলোকে আৰু অসুবিধাৰ সন্মুখীন হ'ব। বৰ্তমান থকাখিনিত কেনে অৱস্থা? বাকী থকাখিনিকতো আমি যি পৰ্যাপ্ত পৰিমাণৰ যিখিনি আমি IV ফ্লুইড দিব লাগে বা চিকিৎসা দিব লাগে সেইখিনি দি আছোঁ। আৰু এনেকুৱা হোৱা নাই যে কোনেও একেবাৰে বহুতভাৱে বেয়াভাৱে ডিটৰিয়েট কৰা নাই, ঠিকেই আছে। মানে বাহিৰতো থ'ব লগা হৈছে? বাহিৰত থ'ব লগা হৈছে, যিহেতুকে আমাৰ সীমিত সংখ্যক বিচনা আছে, গতিকে আমি বাহিৰত ৰোগীক ৰাখিবলগীয়া হৈছে।